হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালেই চাগে সকলোৰে। আৰু মোৰো ভালে বাৰু, কিন্তু বহুত দিন হ'ল ভিডিঅ' মই দিয়া নাই। তো আজি ভাবিলোঁ এটা মিনি ব্লগ আপোনালোকক দিওঁ। তো দুপৰীয়া শুই আছিলোঁ, তেনেকুৱাতে এজন বৰ্তা আহিলে ওচৰৰে। তেওঁ আহি 3টা ৰবাব টেঙা দি গ'ল, এটাও নহয় 3টাকৈ। আৰু বৰ্তাক ধুনীয়াকৈ চাহ একাপ খুৱাই পঠালোঁ। তাৰপিছতে মই আৰু ৰৈ থকা নাই, ৰ'বও পৰা নাই, ইমানেই লোভ লাগি আছে মোৰ। এটা ৰবাব টেঙা লগে লগে কাটিলোঁ, নিমখ জলকীয়া লগাই আৰু পূৰা খালোঁ মনৰ হেঁপাহত। একেবাৰে অমৃত খোৱা যেন লাগিল। আৰু আপোনালোকে চাগে মুখৰ মোৰ ভাজটো দেখি গমেই পাইছে, কটাৰ পিছতে মানে মোৰ মুখত কি লোভ লাগিছে। আৰু এতিয়াও মই খোৱাৰ পিছতে ভইচ অভাৰ কৰিছোঁ, এতিয়াও মোৰ মুখত সেই পানী আহিয়ে আছে লোভৰ। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটি।